everyone, good morning. Bini Vlogsৰ অন্য এটা নতুন ভিডিও লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আজি ভিডিওটো চাই ভাল পাব আৰু আজি বেলেগ এটা গেটআপত বিনি ওলাইছে। বৰষুণ পেলাইছে নাই বলা। যেটাকে ভাদ মাহ চলি আছে আৰু যেটাকে মই ইয়াতে পালো মাহাতৰ আজি পাল পৰিছে মানে মন্দিৰত শৰাই দিয়া আৰু ভাবিলো ময়ো এখন শৰাই দি দিও মাহাতৰ লগত যেটাকে তাতে তাৰ নামঘৰত মই দিবলে নাপাম মাহাতে তো দিবই পড়তে কিন্তু মই দিয়া নহব ভাবিলো ফুল ললা ফুলাইছে কেনেকুৱা লাগিছে ক'ব দেই ও বতৰটো কিমান বেয়া হৈ আহিছে বতৰ চাক না কেনেকৈ আহিছে এফালে দক্ষিণে দে কেনেকুৱা ক'লা দক্ষিণে চাক না কেনেকৈ আহিছে আচলতে আবেলিলে শৰাই ভাগ হ'ব আৰু শৰাই দিলে মানে ৰাতিপুৱা চাকি এগছ জ্বলাব যাব লাগে গতিকে আমি এতিয়া আহিছোঁ 10:30 বাজিছে কিন্তু বতৰ দেখিছে ক'লা হৈ আহিছে কোন পাগত পেলাই দিয়ে আমাক গাত ক'ব নোৱাৰি আৰু হঠাৎ এটা কথা হৈ গ'ল মামীহঁতৰ ৰাস্তাৰ মুখত আছে আইতাহঁতৰ আৰু মায়ে যোনযোৰ কাপোৰ পিন্ধি আহিছে মামীৰ লগত একেই হৈ গ'ল দুজনী মানে বয়েক নন্দেকৰ কাপোৰ একে আজিনে ভাল জমিব মিলা পিটিছা দুজনী চাইছে হাঁহি আছে দেই এইফালে মামীহঁত আহি আছে এইয়া আহি আছে কৃষ্ণ এইয়া চাওক চাবলৈ সময় নাই দুজনী বয়েক নদে কালাৰ চা কালাৰ নাই দে মিলি গৈছে আহিছোঁ ওচৰতে থকা কৈলাশপতি মন্দিৰলৈ আৰু ইয়াতে আজি আবেলি শৰাই দিয়া হ'ব শৰাইটো মানে এতিয়াই গোপিনীৰ নাম হ'ব গোবৰ এগাল গোবৰ কাপোৰ কানি লাগিব পেলকে পুৰা একদম দাঙি কৃষ্ণ হ'ব ভৰিত লাগি আহিছে মানুহ নাই এতিয়া আবেলিলৈ চাগে পুৰা ভৰ্তি হ'ব আৰু এনে মাহঁতে ৰাতিপুৱা প্ৰসাদৰ লগত যিখিনি মানে ফল মূল দিয়া যাব সেইখিনি কাটিছে আৰু ধুনীয়াকৈ ঠিক ঠাক কৰি থৈছে আৰু লগতে মামীহঁতে অকণমান মন্দিৰটো মুচি দিছে আৰু মই লগতে বহি অকণমান ভিডিঅ' ক্লিপ কৰি ৰাখি দিলোঁ আপোনালোকক দেখাবলৈ সেৱা কৰি উঠাৰ পিছত আমি অকণমান মই ক্লিপ কৰি ৰাখিছিলোঁ মানে দেখুৱাবৰ কাৰণে আপোনালোকক গোটেইকেইজনী এয়া ভগৱান শ্ৰী বিষ্ণুৰ সন্মুখত আমি গোটেই কেইগৰাকী গোপিনী ময়ো আজি গোপিনীৰ লাইনতে পৰিছোঁ আৰু ধুনীয়াকৈ এগছি ডাঙৰ বন্তি জ্বলাইছোঁ বিষ্ণু মন্দিৰ শিৱ বাবা মন্দিৰ একেলগে আছে যিহেতুকে আমি যেনেকৈ শৰাই দিছোঁ দুটা জেগাতে একেলগে দি দিছোঁ আৰু দুটা জেগাতে চাকি দিছোঁ একেলগে আৰু পিছফালে আছে মন্দিৰ দেখাম আপোনালোকক কি হ'ল ফুলখিনি এয়া লগতে আছে বিষ্ণু মন্দিৰ আৰু চাইডতে আছে মামী এইফালে আছে কাষত শনি মন্দিৰ আৰু এফালে শিৱ মন্দিৰ লগতে এইয়া তিনি গোপিনী আগতীয়াকৈ আহি উপস্থিত আৰু এইফালে মা আহি আছে আৰু পৰিৱেশটো বিৰাট ঠাণ্ডা ইয়াতে পুৰা বেলগছেই বেলগছ এয়া মই গম নাপাওঁ মানে কি হয় আমাৰ মাৰ মানে মাকৰ ঘৰ য'ত মানে আইতাৰ ঘৰ য'ত একে ওচৰতে শিৱ মন্দিৰ ভাগ আছে কৈলাশপতি শিৱ মন্দিৰ আৰু মেইন বোলে মন্দিৰ ভাগ এয়াহে আছিলে তাৰপিছত এইবিলাক মানে পিছত বনাইছে আৰু মেইন মানে ইয়াতে আৱিৰ্ভাৱ হৈছিলে তেওঁ এইখিনিতে গছৰ তলত বেলগছৰ তলত এইখিনি এনেকৈ বনোৱা আছে আৰু এইফালে কাষতে আছে শনি মন্দিৰ আজি নোসোমাওঁ আৰু কৃষ্ণ দূৰৰ পৰাই সেৱা কৰিছোঁ কাৰণ শনি মন্দিৰত যেনেকৈ তেনেকৈ সোমাবলৈ অকণ ভয় লাগে আৰু এইফালে গোপিনীয়ে শৰাই কাম কৰিছে আকৌ আমি আবেলি আহিব হ'বই এইয়া এইফালে শিৱ মন্দিৰক দেখুৱাই নাছিলে কৈলাশপতি এয়া পিছত বনোৱা মন্দিৰ এয়া কৈলাশপতি কি খাইছে ইমান ধুনীয়া মানুহজনী ইমান ধুনীয়া মানুহজনী কি চাহ গাখীৰ চাহ এইটো মোৰ নেচেল নাই ভাই মামী হাই ধুনীয়া ছোৱালী ধুনীয়া মাতা ৰাণী ধুনীয়া কথা কৈছে আমাকো উঠাইছোঁ চবকে উঠাইছোঁ দেই চাহ খাইছোঁ
ৰাতিপুৱা আগ কৰি দিয়া শৰাই প্ৰসাদ অকণমান সকলোকে দিছে, যোনে যোনে শৰাই দিছে। আমি মানে 5 ঘৰে দিছিলোঁ লগ লাগি। আৰু লগতে মোৰ আটাইতকৈ মানে ভাল পোৱা বস্তু মানে এয়া পাৰ চৰাই। পাৰ মোৰ খুব ভাল লাগে, আগতে আমাৰ ঘৰতো আছিলে। নাম দিছিলোঁ মা আৰু মই পুনু। মাও বিৰাট ভাল পায়, এনেকৈ ওচৰতে খাবলৈ দিছিলে। বিয়াৰ পিছত আজি মই প্ৰথমবাৰ এনেকৈ শৰাই দিছোঁ, অকলশৰে মানে কি আৰু ঘৰৰ ভালৰ কাৰণে। আৰু যেতিয়া আমাৰ আঙুঠি পিন্ধোৱা হৈছিলে ৰিং চেৰেমনি, তেতিয়া ভাদ মাহতে আছিলে, কাৰণ মই ছেপ্টেম্বৰৰ 22 তাৰিখে আঙুঠি পিন্ধোৱা আছিলে আমাৰ। আৰু ভাদ মাহৰ গোপিনী সেৱা লৈছিলোঁ মই, আৰু মায়ে ইয়াতে তেতিয়া মানে কিবা আগ কৰিছিলে। আৰু তেতিয়াই মানে গোপিনীয়ে কৈছিল যে আজিৰ পৰা 3 বছৰ আগতে 1900ত আঙুঠি পিন্ধোৱা হৈছিলে যেনেকৈ, আৰু 2 বছৰ কৰোণাৰ কাৰণে গেপ পৰিলে। আৰু তেতিয়াই মোক গোপিনীয়ে কৈছিলে যে হেৰি এইবাৰ বিয়াখন ধুনীয়াকৈ হৈ যাওক, আঙুঠি পিন্ধাটো ধুনীয়াকৈ হৈ যাওক, বিয়াখনো ধুনীয়াকৈ হৈ যাওক। তাৰপিছত বিয়াৰ পিছত ধুনীয়াকৈ এভাগ শৰাই আগবঢ়াবা, এনেকৈ শৰাই অকণ মানে প্ৰসাদ অকণ খাবলৈ পাম আৰু তোমাৰ হাতৰ। তাৰপিছত আজি মানে খুব ভাল লাগিলে। আচলতে মই পাহৰিছিলোঁ, মায়ে মনত পেলাই দিলে যে তই ইয়াতে আছ। মই বহুত ভাল কথা এইটো। মানে মোৰ তেতিয়া মনত পৰি গ'ল, গোপিনীয়ে কৈছিলেই 3 বছৰ আগতে যে বিয়াৰ পিছত শৰাই পাম। সেইকাৰণে মানে খুব ভাল লাগিছে আজি শৰাই ভাগ দিবলৈ পাই। মানে মিষ্টাৰ অহা নাই, তেওঁৰ কাম আছে কৈছোঁৱেই। যোনেই নহওক, যেনেকৈ নহওক, মই দিলেও একেই কথা। ঘৰৰ হৈ পেলাই ঘৰৰ ভালৰ কাৰণে এজনে দিলেই হয়। গতিকে ঘৰখনৰ ভালৰ কাৰণে আজি শৰাই ভাগ আগ কৰিছোঁ এয়া শিৱ মন্দিৰত। আৰু সেইকাৰণে মনটো বহুত বেছি ভাল লাগিছে। আৰু এইটো ইয়াতে কৰা ভিডিঅ' মানে ৰিল ভিডিঅ' এটা ইনষ্টাগ্ৰামত মই আপলোড কৰিলোঁৱেই অলৰেডি। আপোনালোকে হয়তো বহুতেই চালে ইনষ্টাগ্ৰামত, যিসকল জড়িত আছে মোৰ লগত। বনানী 219 আৰু যিসকলে চোৱা নাই এতিয়া চাব পাৰিব। সেইটো ভিডিঅ' মই আগতীয়াকৈ দিলোঁ ইনষ্টাগ্ৰামত। গতিকে চাই থাকক আবেলিলৈ কি হ'ব, নাম কেনেকুৱা হয় তেজপুৰত, গোপিনীৰ নাম। যিসকল নগাঁৱৰ বাসিন্দা তেওঁলোকেতো চাই আছে এইটো ভিডিঅ', আৰু তেওঁলোকে চাব মানে তেজপুৰৰ নাম কেনেকুৱা হয়। আমাৰ ইয়াতে নামঘৰত দিয়া নহয়, আমাৰ ইয়াতেই দিয়া হয় কৈলাশপতি মন্দিৰত প্ৰত্যেক বছৰে। আৰু এইবাৰ ময়ো ইয়াৰে অংশীদাৰ হ'লোঁ, খুব ভাল লাগিছে। আৰু সেয়া আৰু এতিয়া 1:30 বাজিল দুপৰীয়া। প্ৰসাদৰ বিতৰণ মানে ফল মূল কাটি হ'ল, চাকি তাকি কেনে যোগাৰ কৰি পেলাই মাহঁত এতিয়া আমি মানে একেলগে যাম আৰু অলপ পিছত। তাৰপিছত আকৌ আবেলি আহিব লাগিব। গতিকে ভিডিঅ'বোৰ চাই থাকক। এতিয়া আবেলিৰ ৰূপত আমি নামলৈ মানে আৰু ৰাতিপুৱাতে মেইন কামখিনি হ'লেই গোঁসাইৰ মন্দিৰত দিয়া। আৰু এতিয়া মা আগতীয়াকৈ যায়, দাদাই থ'বলৈ যাব। ৰ'দটো বহুত ওলাইছে। আৰু এতিয়া মই অকণমান দেৰিকৈ হিৰ' হৈ ওলাইছে, গৰমতে হিৰ' হৈছে। মাৰ পিঠিত কি লাগিছে? ফুল, ৰাতিপুৱাৰ মন্দিৰৰ ফুল। বাই বাই। মই 2টামান ৰিল বনাই লওঁ। নতুন কাপোৰ যে পিন্ধাৰ লাগিলে চকু দৌৰিছে। গেটৰ শব্দ শুনা পালেই দৌৰি আহি আছে। গেটৰ শব্দ শুনা, চকু আহি গ'ল। দৌৰি দেই আমাৰ ছাৰ। কি হ'ল চকু? তোৰ গাটো গোন্ধাইছে। এয়া বৰমা আহিছে দেই, বৰমা আহিছে। মই বোলে নাচিম, মানে মই ষ্টেণ্ড উলিয়াই আহিছিলোঁ বাহিৰত। আহক মোৰ বোলে নাচাটো চাই, বহুত দিন নাচা চোৱা নাই বোলে। এতিয়া বৰমা আহিছে। বৰমা হাই বুলি কওক। অসমত আমাৰ ওচৰৰে বৰমাই বোলে বহুত দিন নাচা চোৱা নাই। এতিয়া মোৰ কেমেৰাটো ধৰিবলৈ আহিছে। মই বোলে নাচিব লাগে অকণমান। বৰমা এফালৰ পৰা আহি আছিলে অৱশ্যে, আমাৰ ঘৰলৈ বুলি নহয়। এইটো ক'ত সোমাইছে চা, ষ্টেণ্ডৰ মাজত সোমাইছে এইটো। এতিয়া অকণমান ফটো চটো উঠো বুলি ভাবি ষ্টেণ্ড উলিয়াই লৈছিলোঁ। বৰমাই বোলে কেমেৰা ধৰে। আহক। গোপিনীৰ সন্মুখত মায়ে আহি পেলাই আগতীয়াকৈ চাকি জ্বলালে, আৰু আমি আহি পেলাই ধূপ আৰু সেৱা কৰিলোঁ। আৰু নাম গোৱাৰ আৰম্ভণিতে আমি মূৰ দোৱাই সেৱা কৰি পেলাই তাৰপিছত বহিছোঁ। আৰু নামৰ আৰম্ভণিতে আমাৰ মাহে আগত বহি আছে, আৰু লগতে আমাৰ খটাখুৰ ভাইটি। আচলতে এই ভাগ বাদ্যযন্ত্ৰই ক'ম নে দেৱবাদ্যই ক'ম মই নাজানো, ক্ষমা কৰিব কিবা যদি ভুল হৈছে। নামটো কি আচলতে জনাবচোন আপোনালোকে, কোনে ক'ৰ পৰা চাই আছে, লগতে কি নামে নামাকৰণ কৰে কোন জেগাত, প্ৰকৃত নামটো কি হয় এই দেৱবাদ্য ভাগৰ। লগতে আৰু মোৰ হাতত পৰিছে বজাবলৈ। সৰুতেও আইতাৰ লগত আহিলে নামত আগতে এইটো বজাওঁ মানে মই বেছিকৈ, আৰু আজিও মোক দিছে বজাবলৈ, খুব ভাল লাগিছে।
আৰু লগতে ওচৰৰে আণ্টি এগৰাকীয়ে কেমেৰাটো ধৰি দিছে আৰু তেওঁ নিজে উঠিছে। মাজতে এখন বিয়া দেখাইছিলোঁ বাগৰাকী, সেই বাগৰাকীৰ মাক হয় আণ্টিগৰাকী, খুব ফূৰ্তিৱালা আণ্টি হয়। নাম গোৱা হৈ গ'ল, আপোনালোকে দেখিলে। আৰু আমাৰ খটাখুৰে ভিডিঅ'খিনি কৰিছে দেই, ফ্ৰণ্টত গৈ পিনে আগৰ পৰা গৈ গোটেইখিনি আমাৰ খটাখুৰে কৰিছে। আৰু বেচেৰাটো লগ নাই, অকলে মোৰ কাষত বহি আছে। আৰু আপোনালোকক যে দেখাইছিলোঁ যন্ত্ৰবিধ, বাদ্যযন্ত্ৰবিধ, সেইবিধ আপোনালোকে কি বুলি কয় জনাব, মই নাজানো। ধুনীয়া হৈছে মামী হ'ব বোলে মোৰ, তেখেতে নাম দিছে আৰু আপোনালোকে দেখিলে বহুত ধুনীয়া গাইছে। ফাৰ্ষ্টৰ পৰা অৱশ্যে মই লোৱা নহ'লে, মাজৰ পৰা লোৱা হৈছে। আৰু ইয়াৰ ওপৰত নতুনকৈ বনাই আছে, ইয়াতে কিবা বনাব চাগে, হয়তো এতিয়ালৈকে গম পোৱা নাই। আৰু তলা মৰা আছে, আমাৰ খটাখুৰে লাগি আছে, খুলি দিওঁ নেকি, মোক কৈছে ব'ল ওপৰ ৰিল এটা বনাই দিম, তোমাৰ ৰিল এটা বনাই দিম। আৰু এতিয়া প্ৰসাদ দিবলৈ হোৱা নাই, প্ৰসাদ ভগাব। আৰু আমাৰ খটাখুৰেৰে সেইটো ধুনু চা এইফালে কেমেৰালৈ চা কি চাউনি দিছে এডাল বুঢ়া মানুহৰ নিচিনা। স্পাইডাৰমেন এয়া প্ৰসাদ দিবৰ কাৰণে গোপিনীয়ে ধুনীয়াকৈ এনেকৈ লাইন পাতি বহিছে। আৰু আজি শৰাই আমি টোটেল 5 ঘৰে লগ লাগি দিছোঁ। আৰু 5 ঘৰে লগ লাগি দিয়াৰ কাৰণে যোনে যেনেকৈ দিছে সকলোৱে মিলিজুলি এনেকৈ আগবঢ়াই দিব লাগে। হয় তোমাৰ কথাই কৈছোঁ। এনেকৈ শৰাইৰ লগত আমি মিঠাই কিবা এটা দিব লাগে, যিহেতুকে এনেকৈ পেকেট লাঞ্চ টাইপ মানে দিছোঁ। আৰু এনেকৈ পেকেটিং কৰি দিয়াৰ কাৰণে সুবিধা হয়। আৰু এইফালে মায়ে পূৰা পেকিংবিলাক বিলাই আছে। আৰু এনেকৈ দিলে আচলতে কাৰো ভাগত কমকৈ নপৰে, ধুনীয়াকৈ সমানে পৰে এটা পেকিং দিলে। আৰু এইফালে মামীয়ে প্ৰসাদ বিলাই আছে। আৰু এইফালে ময়ো লৈ ল'লোঁ এখন, মই পিছে নাখালোঁ, ঘৰলৈ লৈ আহিলোঁ। এয়া আইতা মানে আমাৰ আইতাতকৈ আপুনি ডাঙৰ হ'ব ন? আমাৰ আইতাতকৈ ডাঙৰ হ'ব ন? তোমাৰ আইতাৰ কিমান পাৰ্টমান নাজানো নহয়। সেইটো হয়। আমাৰ আইতা আগতে যেতিয়া নাম গাবলৈ ইয়াতে আহি আছিলে তেতিয়াৰে লগৰী। আৰু এতিয়া আইতাই সদায় আহি থাকিব পৰা হৈছে আৰু সদায় ভালকৈ সুস্থ হৈ থাকক। আৰু মানে আজি মানে দেখা পাই মানে বহুত মনটো ভাল লাগি গ'ল। সৰুতে সদায় মানে আইতাৰ লগত আগতে নামলৈ ইয়াত আহিলে মানে আইতাৰ মানে নিজে কৰে যে মানে ঘৰৰ এজনীয়ে বোৱাৰী যে যাবলৈ নিদিয়ে। আৰু এইজনী আইতা খুব মৰমৰ। আৰু আইতাই মানে এতিয়া মই বিয়া হ'লো কাৰণে পাহৰি গ'ল, মুখখন কোন সুধি আছে। আমাৰ বিয়া মই খাবলৈ অহা নাই না, দি পঠাই আহিছে না চব খাই গৈছে। আৰু আইতাৰ বয়স আপোনালোকে কিমান হ'ব গেছ কৰিব, কিন্তু মই অলপ পিছত কৈ দিম বাৰু।
আপোনাৰ বয়সটো আপুনি নিজে কওকচোন 84 আৰু আইতাজনী একদম কুট 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 কুটকৈ দৌৰি আহিছে মই ফটো উঠিম বুলি ক'লোঁ একদম পূৰা আইতা যি স্পীডত দৌৰি আহিছে বোলা 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 বোলা